যে ব্লগলৈ স্বাগতম গাইজ মই যোনটো জাগাত যাই আছোঁ এনেকুৱা ধুনীয়া জাগা তাৰমানে একে গৰমৰ দিন আছে নহয় ইয়াতে বহি কেনে এনেকুৱা জিৰাই থাকিব পাৰি যি মজা এই জাগাখিনি চাওকচোন আজি ৰ'দ দিছি বৰষুণ যাই এতিয়া ৰ'দ দিছি নহয় মজা লাগব আৰু এখান্তি জাগাত থাকি কেনে মই এনেই ফুৰিব আছোঁ অলপ কামৰ জাগাতে আছোঁ কামৰ পৰাই ফুৰিব আছোঁ ইফালে আপোনালোকে চাওকচোন জাগাটো মজা জাগা ইয়াতে তাৰমানে বহি থাক ৰ'দ দিছি বৰষুণ দিলে ছটা ল'ব লাগিব দিছোঁ গাইজ এতিয়া আৰু মজা আৰু একো নাই কি চাফ চিকুণকৈ ৰাখছি ইয়াৰে মানুহবিলাক বঢ়িয়া চাফা মই মাদেকেইটাত কাম কৰি আছোঁ ধুনীয়া লাগে সেই ঘৰ মালিকৰ ঘৰ মই তাতে যাই কেনে আজি পোষ্ট ঢালছোঁ পোষ্ট গিলে দেখুৱাম আপোনালোকক গাইজ এই মোৰ লগটো দেখিছে না কি ধুনীয়াকৈ ৰং মাৰি আছে তাৰমানে মই তাতে কথা ক'ব নাপালোঁ বেচৰাই লাজ কৰে মাত দিবে এই মই কল ল'লে হাঁহিছি দেখিছেনে এনেকৈ ৰং মাৰি থাকে আৰু কি মিলাইছিল তাক সোধা নহ'ল কিন্তু এইবাৰ ভিডিঅ' কৰিলে তাক মই সুধিম কি মিলে গোলপীয়া কালাৰটো বনাওঁৱে সি বৰ লাজ কিয় তাৰ গামচাখন ফুটি আছে সি গমেই পোৱা নাই তাক মই ভিডিঅ'ত তুলিছোঁ তাৰপিছত গম পাই পেলাই হাঁহিছি খিলখিলে যি নহওক কিন্তু ভাল ৰং মাৰে ই ৰং মিস্ত্ৰী মজা ৰং মাৰে ভাল লাগছে মই চাই কেনে Close till I get up. Time is barely on our side. চাওকচোন গাইজ ঘৰটো ইমান মজাকৈ বনছি তাৰমানে এনেকুৱা ঘৰ দেখা পালে নিজে বকো লাগে হয়নে নহয় গাইজ চাওকচোন কি মজা ঘৰ মোৰ আন্ধাৰ হৈ গ'ল কথা নাই এটা কথা মানুহ যি উজত খায় উজত খোৱাৰ পিছত জিং বা ক'ৰবাত বেছিকৈ এৰি যায় কয় যি কিছুমানে তোত চাই বেছি ইয়াত চাই বেছি হ'ব লগা আছিল কিজানি তোৰ শান্তিতে হৈ গ'ল কি কাৰণনো কমেণ্টত জনাবচোন এই কথাটো কিয় কয় মনৰ শান্তি ল'বা নে ভাল পাই কয় লাষ্ট এণ্ডিঙত কৈ দিলোঁ জয় আই অসম Hold me close till I get up. Time is barely on our side.